মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া আপোনালোকক দেখাবলৈ লৈছোঁ যোৰহাটৰ গাভৰুৰ এয়া ৰনখাম অঞ্চল আমাৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল আমাক আচলতে বিক্ৰম গগৈয়ে মোৰ ছাত্ৰ ছাত্ৰী এঞ্জেলিকা আৰু ভাস্কৰৰ দেউতাক বিক্ৰম গগৈয়ে আমাক ভাত খাবলৈ মাতিছিল দুপৰীয়া এয়া 30 তাৰিখে আমি দিনত গৈছিলোঁ আৰু তেওঁ ভাত খোৱাৰ আগতে আমাক ক'লে যে ওচৰতে বহুত ধুনীয়া দৃশ্য আছে আপোনালোকে চাই যদি যাব পাৰে লগালগ ক'বলৈতো কথাই নাই লগালগ গ'লোঁ আৰু চালোগৈ আৰু দেখি যে মুখৰ মাত হৈ গৈছিলে এনেকুৱা ধুনীয়া ঠাই সেউজীয়া 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 পাহাৰ শাৰী শাৰী চাহপাতৰ গছ সম্পূৰ্ণ সেউজীয়া য'ত নেকি আৱৰ্জনাৰ নামমাত্ৰও নাই কোনো ধৰণৰ প্লাষ্টিক কাগজ পলিথিন একো দেখিবলৈ নোপোৱা সঁচা পৃথিৱীৰ এখন যেন সঁচা ঠাই এনেকুৱা অনুভৱ হ'ল এনেকুৱা ধুনীয়া এওঁলোকেও দেখি কি কৰোঁ কি নকৰোঁ হৈ গৈছে এয়া ৰাজু দা আৰু উদয় শংকৰ দাৰ লগত গৈছিলোঁ যিহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি প্ৰশিক্ষণ মহাবিদ্যালয়ত বছৰি হৈ থকাৰ দৰে এইবাৰো যিটো ৱৰ্কশ্বপ পাতিছিলোঁ আমি নৃত্যৰ কৰ্মশালা দিছিলোঁ তাত উদয় শংকৰ দত্ত আৰু ৰাজু ৰাভা আহিছিল এয়া উদয় দা তাতে আমাক ভাত খাবলৈ মাতিছিল ছাত্ৰ ছাত্ৰী এঞ্জেলিকা আৰু ভাস্কৰৰ ঘৰত এয়া উদয় শংকৰ দা আৰু ৰাজু দা অজয় দা আৰু পংকজ দা অমৰদীপ মই আমাৰ সকলোকে দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ মাতিছিল আৰু গ'লোঁ আৰু এয়া দেখিলোঁ ভাষাৰে বুজাব নোৱাৰে তাত এখন ঠাই আপোনালোক নিজে যাব গ'লে অনুভৱ কৰিব ইমান ওচৰতে আছে আমাৰ গ্ৰুপেটো মাত্ৰ উদয় দাই দেখি অকল ফটো মাৰিছে ভিডিঅ' কৰিছে মোবাইলত কথা পাতিছে এইবিলাক কৰিছে আমি গ্ৰুপটো এয়া ফটো মাৰিলোঁ আৰু এয়া উদয়দাৰ লগত ধেমালিতে অলপ ফটো মাৰিলোঁ আৰু ৰাজুদাৰ লগতো ফটো মাৰিলোঁ এনেকৈ সময়খিনি পাৰ কৰিলোঁ আৰু মই আপোনালোকক যেনেকুৱাকৈ দেখুৱাইছোঁ আপোনালোকে নিশ্চয়কৈ দেখিলে আৰু ভাল পাব ইমান ওচৰতে আছে যোৰহাট ডিষ্ট্ৰিক্টৰ গাভৰুৰ এয়া ৰনখাম অঞ্চল দেখিছেনে আপোনালোকে একো এটা আপোনালোকে বেয়া বস্তু দেখিবলৈ নাপায় কেৱল সেউজীয়া আহিব সকলো